गसाइगावआव ई-रिक्शा सालायग्राखौ गाग्लोबनायनि दुंहाव थासारि। क'क्राझार जिल्लानि गसाइगावआव ई-रिक्शा सालायगिरिखौ गाग्लोबनायनि सायाव सोमजिदों दुंहाव थासारि। मैया बेलासियाव ई-रिक्शा सालायगिरिखौ गाग्लोबनायनि हेंथायै ई-रिक्शा सालायग्रा गौतमनि गोख्रों बेरेखा खुद्रिसारनाय गसाइगावआव। ई-रिक्शा गौतमा फोरमायनाय बायदिब्ला गसाइगाव सदर सहरनि महाराजपुर तिनिआलियाव बेलासिनि 5 रिंगासो समाव नोगोर जौगाखां खोन्दोनि मासुल आजावनाय समावनो हान्थियारि लानानै महाराजपुराव गंसे ई-रिक्शाया सौहैयो। बे समावनो मासुल आजावग्राफोरा ई-रिक्शा सालायग्रानाव मासुल बिदोंमोन। ई-रिक्शा सालायगिरिया दसे उनाव होगोन होननानै बुंदोंमोन, नाथाय मासुल आजावग्राफोरा मानियाखै, जाउनाव दान्थे बिदान्थे सोमजियो गसाइगावआव। मासुल आजावग्राफोरा ई-रिक्शा सालायग्रा सुफल बारदेखौ खर'आव बुनानै गोब्राब जखम खालामो। मासुल लानायनि जाहोनाव दान्थे बिदान्थे जायो गसाइगाव सहराव। आरो बे जाथायखौ लानानैनो दिनै गसाइगाव ई-रिक्शा सालायग्रा गौतमा गसाइगाव सारियालियाव गाग्लोबग्रा दायनिगिरिखौ थाबैनो हमनांगौ होननानै गोख्रोङै सोमावसारदों। थाबैनो हमाब्ला ई-रिक्शा सालायनायखौ थि सम गैयालासे सालाया होननानैबो रोखा फोरमायदों ई-रिक्शा सालायगिरिफोरा। কথা কি এইটো আজিৰ বুলি ঘটনা নহয়। আমাৰ এটা দুখ লাগি আছে, আমি সকলোৱে মিলি ক'বলৈ গ'লে আমি সকলোৱে যিমান ৰাইজ আছোঁ, লোৱাৰ ক'বলৈ গ'লে লোৱাৰ ক্লাছ যিমান আমি ই-ৰিক্সা চালক আছোঁ, আমি সকলোৱে মিলি জুলি কিন্তু এটা চৰকাৰটো গঠন কৰিছিলোঁ, BPF চৰকাৰ। তো আমি চৰকাৰ গঠনৰ সময়তো মই কথা পাতিছিলোঁ আমাৰ লোকেল EM আমাৰ মৃত্যুঞ্জয় ছাৰৰ লগত। তো মই এটা কথা ক'ম, আমাৰ EM ছাৰক মই ৰিকুৱেষ্ট কৰিছিলোঁ আগতে, এতিয়াও ৰিকুৱেষ্ট কৰি আছোঁ, আমি পাৰ্কিংটো বন্ধ কৰাৰ আলোচনা আছিলে। তো কিন্তু মই দেখা পাই আছোঁ আমাৰ দীৰ্ঘদিন ধৰি পাৰ্কিং উঠাই আছে MLA ছাৰ। তো পাৰ্কিংটো উঠাই আছে। তো মই আজি ডিক্লেৰেশ্যনটো মই দিব খুজিছোঁ, মই যে ছাব ডিভিজনেল সভাপতি হিচাপে মই আজিৰ পৰা পাৰ্কিংটো টোটেলি বন্ধ কৰি দিলোঁ। যেতিয়ালৈকে আমাৰ EM ছাৰৰ লগতে হওক বা আমাৰ MLA ছাৰৰ লগতে হওক বা আমাৰ চেয়াৰমেন ছাৰৰ লগত বহা আলোচনা নহ'ব, তেতিয়ালৈকে পাৰ্কিংটো টোটেলি বন্ধ থাকিব। আৰু এটা কথা আমি ইউনিয়নৰ পৰা ডিক্লেয়াৰ দি দিছোঁ, আমি পাৰ্কিংটো টোটেলি বন্ধ কৰিছোঁ। আমি আজিৰ পৰা কালিৰ পৰা আৰু পাৰ্কিংটো নিদিওঁ। আমি বিশেষকৈ আমি অনুৰোধ জনাইছোঁ আমাৰ হাগ্ৰামা ছাৰক যে আমি BPF চৰকাৰ ভাল চৰকাৰ আমি গম পাওঁ, কিন্তু মই এটাই অনুৰোধ জনাইছোঁ, এই ধৰণৰ কাৰ্যত যদি লিপ্ত হৈ নাথাকে বহুত এটা বেয়া এটা পইণ্টত আহিব। কাৰণ বহুত দুখীয়া খাটি খোৱা মানুহে ই-ৰিক্সা চলাই আছে, এই এটা ই-ৰিক্সাৰ ওপৰত পৰিয়াল চলি আছে। আজি মাৰধৰ কৰিছে, মাৰধৰ কৰি মূৰৰ পৰা ইয়াতে চাবি দি মাৰি একদম ব্লাড ওলাই গৈছে। ই এডমিট হৈছে, এটেম্প টু মাৰ্ডাৰ কেছ। তো মই এটাই কথা ক'ম, কাৰোবাক কোনোবা পইচা নিদিলে পাথৰ দি মাৰিব, লাঠি দি মাৰিব, এনেকুৱা ধৰণৰ গুণ্ডাগিৰি নচলিব। মই এটা কথা কৈ আছোঁ, এজ এ সভাপতি হিচাপে এতিয়াৰ পৰা পাৰ্কিংটো টোটেলি আমি বন্ধ কৰিলোঁ। আমি ই-ৰিক্সা কোনো পাৰ্কিং নিদিওঁ আৰু আমি এইটো বিষয়লৈ আলোচনাও কৰিম। আৰু এটা কথা, যোনে মাৰিছে সেই মানুহজনক 12 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে। একদম উচিত তদন্ত কৰি তাক যেনেকুৱা শাস্তি দিব লাগে শাস্তি দিব লাগিব, নহ'লে অন্যথা আমি অনিৰ্দিষ্ট কাললৈ ই-ৰিক্সা বন্ধ কৰিম কালিৰ পৰা। কিয় নামত এই কালেকশ্যনটো কৰি আছে? এতিয়া কালেকশ্যনটো কিয় নামত কৰি আছে আমি গম নাপাওঁ, কাৰণ এইটো এতিয়ালৈকে আমি চেয়াৰমেন ছাৰৰ লগতো বহা হোৱা নাই যে এনেকুৱা ধৰণৰ পাৰ্কিং উঠাব বা এনেকুৱা ধৰণৰ নিৰ্দেশনা যে পাৰ্কিংটো উঠাই আছে। আমাক ইউনিয়নক নটিছ কোনো একো দিয়া নাই। তো মই এটাই কথা জনাম যে আমি গোসাইগাঁৱৰ যিমান ই-ৰিক্সা চালক আছোঁ আমি পাৰ্কিং দিব নোৱাৰিম, কাৰণ গোসাইগাঁওটো একদম সৰু টাউন। ইয়াতে আমি ক'বলৈ গ'লে 4 পইণ্টৰ পৰা আপুনি চাওক, চাৰিআলিৰ পৰা বাছ ষ্টেণ্ড, চাৰিআলিৰ পৰা এই অভাৰব্ৰিজ, বাছ ষ্টেণ্ডৰ পৰা কলেজ ৰোড, এই 4টা ঠাইত ইমান ই-ৰিক্সা মানুহে আজি কাম কৰি নিজৰ পৰিয়ালটো চলাই আছে। আমি পাৰ্কিংটো ক'ৰ পৰা দিম? কাৰণ এইটো ডিষ্ট্ৰিক্ট নহয়, এইটো সঁচা কথা ক'বলৈ গ'লে। ইয়াতে কোনো কোম্পানী নাই, কোনো কৰ্ম নাই। আজি পঢ়া শুনা মানুহে ই-ৰিক্সা চলাই আছে, কোনোবা অটো বিক্ৰী কৰিয়ে ই-ৰিক্সা কিনি আছে, সকলো দুখীয়া মানুহে ই-ৰিক্সা চলাই আছে, কোনোবা নিজৰ ঘৰৰ পৰা গৰু বিক্ৰী কৰি, কোনোবা সোণ বিক্ৰী কৰি। তো এইবিলাক কৰাৰ পিছতো যদি আমি নিজৰ টকা দি ই-ৰিক্সা কিনি আমি যদি চলাব নোৱাৰোঁ, এইটো ধৰণৰ এনেকুৱা আমাক নালাগে। মোৰ কথা হ'ল এটাই, আমি পাৰ্কিংটো আজিৰ পৰা নিদিওঁ। এতিয়া কি আলোচনা আছে আমাৰ ইউনিয়নৰ লগত বহি আলোচনা কৰিলে হ'ল। আজিৰ পৰা এতিয়াৰ পৰা আমাৰ গোসাইগাঁৱত ই-ৰিক্সা টোটেলি পাৰ্কিং বন্ধ। আৰু এটাই আমাৰ ইউনিয়নৰ আহ্বান, অতি শীঘ্ৰে যোনে ল'ৰাটো ঘটনাটো কৰিছে সেই ল'ৰাটোক এৰেষ্ট কৰিব লাগে, অন্যথা কালিৰ পৰা অনিৰ্দিষ্টকাল বন্ধ লৈ থাকিব। আমাৰ বহুত বছৰ টটো চলাইছোঁ, কিন্তু বিজেপি চৰকাৰ থকাৰ সময়ত এনেকুৱাতো কেতিয়াও ঘটা নাই আৰু এই কালেকশ্যনটো নাছিল। এতিয়া
আমালোকে যেনিবা BTCত আমালোকে বৰ্তমান BTCত ইলেকশ্যনৰ সময়ত তোমাৰ হাগ্ৰামা ছাৰে হাগ্ৰামা BPFক মই জিকাই দিছোঁ আমাৰ গোসাইগাঁও সমষ্টিৰ পৰা একেটা চৰকাৰ আছে কিন্তু হাগ্ৰামা চৰকাৰ অহাৰ পিছত এনেকুৱা গুণ্ডাগুৰি চলিছে আজিৰ দিনত চাই আছোঁ বৰ্তমান সকলো ঠাইত আমাৰ গোসাইগাঁৱত হেৰি আমাৰ কোৰ্টৰ পৰা আহি থাকিলেও ৰাস্তাত 10 টকাকৈ লয় আৰু সিফালে আমাৰ চত্ৰপুৰৰ পৰা আহিলেও তাৰ পৰা 10 টকাকৈ লয় টাউনত সোমাইলে টাউনতো 10 টকাকৈ লয় আমাৰ বাছ ষ্টেণ্ড সিফালে পৰা গাড়ী সোমালে সিফালৰ পৰা 10 টকাকৈ লয় কিন্তু আমাৰ গৰীব মানুহ আৰু পাৰ্কিংটো বন্ধ হ'ব লাগে নেকি আমাৰ বন্ধ মানে আজিৰ পৰা বন্ধ আমাৰ লোকৰ যিটা টাউট আছে ইয়াতে পুলিচ প্ৰশাসন থানা আছে থানাত থকাৰ পিছত আৰু পুলিচ প্ৰশাসন থকাৰ পিছত সিহঁতে কেনেকৈ এনে দাদাগিৰি কৈ পইচা 10 টকাকৈ ল'ব পাৰে এটা ডাউট আমাৰ লোকৰ এটা ডাউট আছে পুলিচ প্ৰশাসন ইয়াতে আছে সিহঁতে থকাৰ পিছত 10 টকা কেনেকৈ লয় এইটোৱে আমাৰ লোকৰ প্ৰশাসন থাকিল আপোনাৰ ওচৰত আজি গোসাইগাঁও উত্তৰ চহৰত যি ঘটনা ঘটিছে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা কিয়নো টোটো চালকে প্ৰতিদিন 3ৰ পৰা 500 টকা উপাৰ্জন কৰে টোটো চলাইখিনি তাৰ ঘৰ সংসাৰ বা তাৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰাবৰ কাৰণে আৰু এতিয়া চকল মাৰি ব্যক্তিজনে টোটো চলোৱাৰ সময়তে তিনিআলি ঠাইত যিসকলে কালেকশ্যন কৰে এখেতৰ ওপৰত নক'লে মোৰ ওচৰত টকা নাই পিছত আমি দি দিম এনেকুৱা ক'লে চকল মাৰিয়ে কিন্তু এখেতে মানা নাই কিয় মানা নাই এইটো আমি গম নাওঁ আৰু এই নামানাতেই চকল মাৰিৰ ওপৰত নিৰ্মমভাৱে বলপূৰ্বক আক্ৰমণ কৰিলে আমি এইটোৱে আহ্বান বিচাৰি আছোঁ আৰক্ষী প্ৰশাসনৰ আৰু চৰকাৰৰ ওচৰত 24 ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগিব যদি 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰে আমি বাধ্য হ'ম থানা ঘেৰাও কৰিবৰ কাৰণে এতিয়ালৈকে আমি গম পোৱা নাই কিহৰ কাৰণে কালেকশ্যন হৈছে এইটো ক'ব গ'লে গুণ্ডা টেক্স বা দাদাগিৰি টেক্সৰ কাৰণে কালেকশ্যন হৈছে আৰু এই টেক্সবোৰ যিটো লৈ আছে কালেকশ্যন অতি শীঘ্ৰে বন্ধ কৰিব লাগিব আৰু এখেতে তাৰ পৰা মোবাইল আৰু টকা কাঢ়ি লৈ লৈছে বিগত দিনত ঘটনা হোৱা নাই কিন্তু এতিয়া BPF চৰকাৰ অহাৰ লগে লগে বহুতো এনেকুৱা ঘটনা ঘটি আছে আমি আহ্বান কৰোঁ BTC চিফক অতি শীঘ্ৰে এই দাদাগিৰি বস্তুটো দমন কৰি দিয়ে পাৰ্কিংটো উঠাই দিব লাগে আমালোকে যে টোটো চলাই কিমান হাৰা শাস্তি 10 টকা দি ভাড়া লৈ পেলাই দিনত আমালোকে কিমান হাজিৰা হয় দিনত 500 টকা নহয় আমালোকে ফেমিলি আছে ফেমিলি চলাব লাগে না ফেমিলি চলাব লাগে সিহঁতে কিহৰ দাদাগিৰি সিহঁতে কোনে বচাইছে হাগ্ৰামা বচাইছে না কোনে বচাইছে BTED তো হাগ্ৰামাৰ আমালোকৰ যেতিয়া ভোট আহে যেতিয়া ভোট টাইমত কৈ থাকে যে আমাক ভোট দিয়ক এতিয়া হাগ্ৰামাত জিতাই পেলাই আমালোকে যে টোটো চলাই পেলাই আমালোকে ইনকাম কৰি 500 টকা হাইষ্ট 500 টকা আমাৰ ল'ৰা ছোৱালী আছে ঘৰত খৰচা আছে যে সিহঁতে যদি পাৰ্কিং উঠাই পেলাই আমালোকে দি থাকোঁ নিদিয়া নহয় মানে দি থাকোঁ আমালোকে কিন্তু আজি এনেকুৱা ঘটনা হৈ গ'ল যে আমালোকে টোটো চলোৱাক আমাৰ বন্ধু সিহঁতৰ টোটো পাৰ্কিং দিয়া নাই পাৰ্কিং দিয়াৰ পিছত সিহঁতে মাৰিছে তাক এৰেষ্ট কৰিব লাগিব আৰু মোবাইল লৈ গৈছে বোলে এইটো